নমস্কাৰ আমাৰ পঢ়া শুনা চেনেলটোলৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাই আজিৰ আমাৰ পাঠদান অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। পূৰ্বৰ ভিডিঅ'টোত আমি দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.1ৰ 3 নং প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। আজি আমি 4 নম্বৰৰ পৰা আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্নটো হ'ল এখন ট্ৰেইনে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ট্ৰেইনখনৰ দ্ৰুতি উলিয়াব লাগে। এই অংকটোৰ ক্ষেত্ৰত আমি এটা অজ্ঞাত চলক ধৰি ল'ব লাগিব। ধৰি ল'লোঁ যে ৰেলখনৰ দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু আমি জানো সময় সমান অতিক্ৰম কৰা দূৰত্ব হৰণ দ্ৰুতি। গতিকে 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় সময় সমান 480/x ঘণ্টা। দ্বিতীয় ক্ষেত্ৰত আমাক কৈছে যদি দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেতিয়া ট্ৰেইনখনৰ সময় লাগিলেহেঁতেন 3 ঘণ্টা বেছি। সেইকাৰণে আমি দ্ৰুতিটো ল'লোঁ x - 8 কিলোমিটাৰ প্ৰতি ঘণ্টা। আকৌ আমাক দি থোৱা আছিলে যে x - 8 কিলোমিটাৰ প্ৰতি ঘণ্টা এই দ্ৰুতিটোত যদি যায় তেতিয়া আমাক 3 ঘণ্টা সময় বেছি লাগিলেহেঁতেন। অৰ্থাৎ আমাক প্ৰয়োজনীয় সময় হ'ব এই ক্ষেত্ৰত 480/x + 3 ঘণ্টা। আকৌ আমি জানো সময় ইকুৱেল অতিক্ৰম কৰা দূৰত্ব হৰণ দ্ৰুতি। সময়টো পালোঁ 480/x + 3, অতিক্ৰম কৰা দূৰত্ব 480 আৰু দ্ৰুতি হ'ল x - 8। সোঁপক্ষত x - 8 480 হৰণ কৰি আছিলে, বাওঁ পক্ষলৈ লৈ আহিলোঁ। ই 480/x + 3 পূৰণ কৰি দিলে। এইবাৰ 480/x x - 8ক আৰু +3 x - 8ক পূৰণ কৰিলে। 480/x xক আৰু 480/x 8ক আকৌ 3 xক আৰু 3 8ক পূৰণ কৰিলে। নেক্সট পালোঁ আমি 480 - 3840/x + 3x - 24 = 480 আৰু 480 24ৰ মাজত যোগ বিয়োগ কৰোঁতে আমি পালোঁ 456 - 3840/x + 3x = 480। নেক্সট 480টো বাওঁ পক্ষলৈ লৈ আহিলোঁ আৰু পালোঁগৈ 3x - 3840/x - 24 = 0। আমি বাওঁ পক্ষত দেখিলোঁ যে হৰ x আছে, সেই হৰটো আঁতৰাবৰ বাবে দুয়ো পক্ষত x এটা পূৰণ কৰিলোঁ। তেতিয়া পালোঁগৈ যে 3x² - x × 3840/x - 24x = 0। x কটাকটি গ'ল, তেতিয়া পালোঁগৈ 3x² - 24x - 3840 = 0। এইটোৱে হ'ল আমাক উলিয়াবলৈ কোৱা দ্বিঘাত সমীকৰণ। এইবাৰ আমাৰ অনুশীলনী 4.2 প্ৰশ্নটোৱে কৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। কুৱেশ্যন নম্বৰ 1 x² - 3x - 10 = 0। এনেকুৱা অংকৰ ক্ষেত্ৰত চলকৰ উচ্চতম ঘাতৰ পৰা একাদিক্ৰমে সজাই ল'ব লাগে। সজাই লৈ যিটো চলকৰ ওপৰত ঘাত 2 আছে সেই পদটো চাব লাগে। তাৰ পাছত স্কুৱেৰ থকা ৰাশিটোৰ সাংখ্যিক সহগৰ লগত ধ্ৰুৱকটো পূৰণ কৰিব লাগে। ইয়াত x² সহগ হ'ল 1 আৰু ধ্ৰুৱক হ'ল 10, দুইটা পূৰণ কৰি পালোঁ আমি 10। সেই 10টোক এবাৰ উৎপাদকত বিশ্লেষণ কৰিব লাগিব। 2ৰে হৰণ কৰিলোঁ 5 বাৰ গ'ল, তেতিয়া 10ৰ আমি 4টা পালোঁ 1 2 5 আৰু এই 4টা উৎপাদকৰ যিকোনো দুটা উৎপাদক যোগ বা বিয়োগ কৰি যিটো x আছে সেই xৰ সহগটো পাব লাগিব। আৰু এই অংকটোৰ ক্ষেত্ৰত
5 minus 2 কৰিলে আমি 3 পাই যাম সেইকাৰণে পাতিলো যে x স্কয়াৰ minus bracket 5 minus 2 into x minus 10 equal 0 পাছৰ লাইনটোত x স্কয়াৰ minus 5x এবাৰ মাইনাসে মাইনাসে প্লাস হৈ প্লাস টুৱাইছ x minus 10 equal 0 পাছৰ লাইনটোত x স্কয়াৰ আৰু 5x ৰ পৰা x টুৱাইছ x আৰু 10 ৰ পৰা 2 কমন ললো আমি পালো x into x minus 5 plus 2 into x minus 5 equal 0 এবাৰ x minus 5 টো কমন ললো x minus 5 into x plus 2 equal 0 এটাকে x minus 5 equal 0 implies that x equal 5 বা x plus 2 equal 0 implies that x equal minus 2 এটাকে নিৰ্ণয় মূল দুটা হল 5 আৰু minus 2 এবাৰ question number 3 2x square plus 7x plus 5 root 2 equal 0 ইয়াত x square ৰ হহগ root 2 আৰু ধ্ৰুৱক 5 root 2 এই ধ্ৰুৱক আৰু x square হহগ পূৰণ কৰি পালো 10 10ক হৰণ কৰিলো 2 ৰে 5 বাৰ গল 10 ৰ উৎপাদক 4টা পালো 1 2 5 আৰু 10 ইয়াত x ৰ হহগ আছে 7 সেই কাৰণে এই 4টা উৎপাদকৰ দুটা উৎপাদক লৈ যেহেতু আমি উলিয়াব লাগিব 2 আৰু 5 লৈ ললো এ প্লাস কৰি দিলো 2 plus 5 কৰিলে 7 পাই গলো আমাৰ থাৰ্ড লাইনটো হল root 2x square plus twice x plus 5x plus 5 root 2 equal 0 এ 2 টু root 2 whole square বনাই লৈ root 2x square plus root 2 whole square x ৰ পৰা root 2x কমন ললো 5x আৰু 5 root 2 ৰ পৰা 5 কমন ললো এবাৰ x plus root 2 কমন লৈ আমি পালো x plus root 2 into root 2x plus 5 equal 0 এটাকে x plus root 2 equal 0 implies that x equal minus root over 2 বা root 2x plus 5 equal 0 implies that root 2x equal minus 5 implies that x equal minus 5 by root 2 a minus root 2 আৰু minus 5 by root 2 হল উলিয়াবলগীয়া মূল এবাৰ question number 4 2x square minus x plus 1 by 8 equal 0 এই সমীকৰণটোত ধ্ৰুৱকটো হল 1 by 8 আৰু এই ধ্ৰুৱকটোৰ হৰত আছে 8 আমাৰ হৰত 1 থাকিলে অংকটো কৰিবলৈ সুবিধা হয় সেইবাবে আমি হৰটো 1 কৰি লম হৰটো 1 কৰিবলৈ হলে এই অংকটোৰ হৰত যি 8 আছে এই 8 টো দুইটা পক্ষতে পূৰণ কৰি দিব লাগিব আৰু দুইটা পক্ষত আমি 8 টো পূৰণ কৰিলত পালো 16x square minus 8x plus 1 equal 0 ইয়াত x square ৰ হহগ 16 আৰু ধ্ৰুৱক হল 1 এই দুটা পূৰণ কৰি দিলত পালো আমি 16 আৰু এই 16 ৰ উৎপাদক বিলাক বিশ্লেষণ কৰিলো উৎপাদক 4 আৰু 4 পালো আৰু এই 4 plus 4 কৰিলে আমি 8 পাই যাম যেটো x ৰ হহগ আৰু পাই গলো আমি 16x square minus bracket 4 plus 4x plus 1 equal 0 next stepত 16x square minus a plus a minus 4x ko minus a plus a minus 4x plus 1 equal 0 16x square আৰু 4x ৰ পৰা 4x কমন ললো next 4x আৰু 1 ৰ পৰা minus 1 কমন ললো হল 4x into 4x minus 1 minus 1 into 4x minus 1 equal 0 4x minus 1 to common lolot 4x minus 1 into 4x minus 1 equal 0 hole etake 4x minus 1 equal 0 implies that 4x equal 1 implies that x equal 1 by 4 ba 4x minus 1 equal 0 implies that 4x equal 1 implies that x equal 1 by 4 etake উলিয়াবলগীয়া মূল দুটা হল 1 by 4 আৰু 1 by 4 ছাত্ৰ ছাত্ৰীসকল
আজি ইমানতে আমাৰ পাঠদান অনুষ্ঠান সামৰণি মাৰিছোঁ। পুনৰ তোমালোকক আকৌ নতুন এটা ভিডিঅ'ৰ যোগেদি লগ পাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে 4.1 অনুশীলনী অংকবিলাক চোৱা নাই তেওঁলোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু 4.2 অনুশীলনীৰ 1 নম্বৰৰ কেইটামান অংকৰ তোমালোকক মই ঘৰত কৰিবলৈ দিলোঁ। আজিলৈ বিদায়, থেংক ইউ।